নমস্কাৰ আজি মই অন্য এটি ভিডিঅ' আগবঢ়াইছোঁ আজি ভিডিঅ'টোত মই কোনো বিশেষ ধৰণৰ ৰেচিপি বনাই নেদেখাওঁ আজি ভিডিঅ'টোত মই ঘৰতে কিদৰে পনীৰ প্ৰস্তুত কৰিব পাৰি তাকে দেখুৱাম ইয়াত পিছে মই পনীৰ প্ৰস্তুত কৰিবলৈ গাখীৰৰ প্ৰয়োগ কৰা নাই বন্ধাকবিৰ সহায়ত কিদৰে ঘৰতে পনীৰ বনাব পাৰি তাকে দেখুৱাম ভিডিঅ'টোত প্ৰথমে মই এটা বন্ধাকবি লৈ তাৰ ওপৰৰ বুঢ়া পাতখিনি কাটি অতৰাই ল'লোঁ আৰু ভিতৰৰ অংশখিনি 4-5টা টুকুৰাত কাটি ভাগ কৰি ল'লোঁ আৰু এখন কেৰাহী পাতি কেৰাহীখিনিত আধা গিলাচ পানী দি ভালদৰে বন্ধাকবিখিনি বইল হ'বলৈ দিলোঁ আপোনালোকে কেৰাহীৰ খলনি প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰিব পাৰে মই পিছে এনেদৰে বইল কৰিছোঁ আৰু এটা কথা মনত থ'ব লাগিব এইখিনিতে বন্ধাকবিখিনি যাতে ভালদৰে বইল হয় পুৰা 100% বইল হ'ব লাগিব সেয়েহে মই ঢাকনখন লগাই দিছোঁ এয়া আমাৰ বন্ধাকবি প্ৰায় বইল হৈ গ'ল বন্ধাকবিখিনি বইল হোৱাৰ পিছত এটা ফুটা কেৰাহী লৈ তাত বন্ধাকবিখিনি ভালদৰে যাতে বন্ধাকবিৰ পানীখিনি খৰাহিটোৰ তলেদি পাৰ হৈ যায় সেই বস্তুটো মন দিব লাগিব আৰু একেবাৰে বন্ধাকবিৰ পানীখিনি বন্ধাকবিৰ পৰা আঁতৰি যাব লাগিব তাৰ পিছত এটা মিক্সি জাৰ লৈ আটাইখিনি বন্ধাকবি দি দিলোঁ আৰু তাৰ ওপৰত মই 1 চামুচ দৈ ব্যৱহাৰ কৰিছোঁ আপোনালোকে নকৰিবও পাৰে মই তথাপিতো 1 চামুচ দৈ ব্যৱহাৰ কৰিছোঁ নকৰিলেও হয় আৰু ইয়াতে মই পিঠাগুৰি 3 চামুচ ব্যৱহাৰ কৰিছোঁ আৰু পিঠাগুৰিৰ সলনি বেচনৰো ব্যৱহাৰ কৰিব পাৰি এইদৰে মই 3 চামুচ পিঠাগুৰি দিলোঁ আৰু মিক্সিৰ ঢাকনখন লগাই দিলোঁ ভালদৰে যাতে গুৰি হয় মই ভালকৈ গুৰি কৰি ল'লোঁ আৰু এটা কথা মনত ৰাখিব লাগিব যাতে ভালদৰে পেষ্টটো একেবাৰে গুৰি হৈ যায় হাতেৰে চুই চাব আপোনালোকে ভালদৰে গুৰি হ'ব দিব লাগিব আৰু এটা এলুমিনিয়ামৰ পাত্ৰ ল'লোঁ পাত্ৰটোত মই ৰিফাইন অইল লগাই ল'লোঁ আৰু তাৰ ওপৰত গুৰি কৰি থোৱা পেষ্টখিনি ঢালি দিলোঁ এনেদৰে মই গুৰি কৰি থোৱা পেষ্টখিনি চামুচ এখনেৰে ভালদৰে ঢালি দিলোঁ আৰু একেখন কেৰাহীতে মই ভালদৰে এইখিনি বইল কৰি লৈছোঁ আৰু বইল হোৱাৰ পিছত আমাৰ ঠিক এনেদৰে ওলাই আহিলে যিদৰে কেকটো উলিয়াই লওঁ ঠিক তেনেদৰে আমি উলিয়াই লৈছোঁ আৰু ওলোৱাৰ পিছত এনেদৰে হৈ গ'ল হোৱাৰ পিছত এখন কটাৰী লৈছোঁ কটাৰীয়ে ঠিক পনীৰ চেফটো যেনেকুৱা থাকে সেইদৰে মই পনীৰ চেফত কাটি লৈছোঁ এয়া চব মই কাটি লৈছোঁ আৰু সৰু সৰু পিচ কৰিছোঁ আমাৰ পিচবিলাক প্ৰায় দেখিবলৈ পনীৰৰ নিচিনা হৈছে আৰু একেবাৰে সফট হৈছে চুই চালে গম পোৱা যায় একেবাৰে সফট হৈছে বজাৰৰ পনীৰ যিদৰে একেবাৰে সফট হৈ খাবলৈ সোৱাদ লগা হয় ঠিক তেনেদৰে হৈছে মই আটাই সৰু সৰু পিচ কৰি কাটি ল'লোঁ আৰু এতিয়া গ্ৰেভিকন বনাই লৈছোঁ পনীৰৰ এয়া চব মোৰ গ্ৰেভি ৰেডি আৰু